নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আজি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ ওলাইছোঁ DHSৰ যি গ্ৰেড 3 নন টেকনিকেল এক্সামিনেশ্যন আছিলে সেই এক্সামিনেশ্যনৰ ছেট চিৰ আমি কমপ্লিট আমাৰ আনচাৰ কুৱেশ্যন আনচাৰ্ছখিনি আমি ডিছকাছ কৰিম তাৰ ইংলিছ জিকে আৰু আমাৰ যিটো ছায়েন্সৰ পাৰ্ট আছিলে তাৰ আমি এই ভিডিঅ'টো ডিছকাছ কৰিম চ' গতিকে ভিডিঅ'টো বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ ঠিক আছে চ' প্ৰথমটো কুৱেশ্যন আহিছিলে দ্য চিননিমছ অফ বেফল ইজ বেফেলৰ চিননিমছটো কি হ'ব সুধিছিলে চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব কনফিউজটো হ'ব বেফুলৰ চিননিমছ ঠিক আছে চ' এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো আমাক সুধিছে দ্য এণ্টনিম অফ ব্ৰেভ ইজ ব্ৰেভ মানে সাহসী চ' সাহসীটোৰ এণ্টনিমছ কি হ'ব মানে অপজিটটো কি হ'ব সেইটো হ'ব অপশ্যন এ কাৱাৰ্ড ঠিক আছে এতিয়া আমি আহিছোঁ আমাৰ কুৱেশ্যন নম্বৰ 3টোলৈ মই জুম কৰি দিছোঁ অলপ কুৱেশ্যন নম্বৰ 3টোত আমাৰ আহিছে কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব আমাৰ তলৰ যিটো আমাৰ চেণ্টেঞ্চ দিছে সেইটোত কাৰেক্ট কোনটো হ'ব সেইটো সুধিছে কাৰেক্ট ৱৰ্ডটো তাত সুধিছে চ' ষ্ট্ৰাইক হোৱাইল দ্য আইৰণ ইজ তাৰ আনচাৰটো হ'ব হট এইটো কুৱেশ্যন নম্বৰ 3টোৰ আনচাৰ হ'ব ডি চ' এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4টোলৈ কুৱেশ্যন নম্বৰ 4টোত সুধিছে আমাৰ কুৱেশ্যন নম্বৰ 4টোত সুধিছে আপোনালোকে দেখিছে যে কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চ উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিল' হি ইজ দ্য অনলি ওৱান অফ দ'জ মেন ডেছ ইজ অলৱেজ অন টাইম ত' তাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি হু ঠিক আছে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 5টোলৈ কুৱেশ্যন নম্বৰ 5টোত সুধিছে কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চ উইথ দ্য কাৰেক্ট প্ৰিপজিশ্যন গিভেন বিল' কাৰেক্ট কোনটো প্ৰিপজিশ্যন হ'ব সেইটো তাত দিব কৈছে চ' কুৱেশ্যন দিছে হাৰ হাউচ ইজ ডেছ দ্য ষ্ট্ৰীট চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব এক্ৰছ ইজ দ্য কাৰেক্ট আনচাৰ চ' তাৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 6টোলৈ কুৱেশ্যন নম্বৰ 6টোত আমাক সুধিছে হোৱাট ইজ দ্য ছুপাৰলেটিভ ফৰ্ম অফ ডেডলি চ' ডেডলিটোৰ ছুপাৰলেটিভ ফৰ্মটো কি হ'ব সুধিছে ডেডলিষ্টটো হ'ব ছুপাৰলেটিভ ফৰ্ম চ' ডেডলিষ্টটো হ'ব আমাৰ কাৰেক্ট আনচাৰ অপশ্যন এটো কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 7ত হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ থিপছৰ কালেক্টিভ নাউনটো হ'ব বি অপশ্যন বি পেকটো হ'ব তাৰ কাৰেক্ট আনচাৰ চ' 7ৰ কাৰেক্ট আনচাৰ হ'ব বি পেক অ'কে আমাৰ নেক্সট কুৱেশ্যনটো কৈছে এ পাৰ্চন হু চেলছ মিট ইজ কল মিট বিক্ৰী কৰা মানুহজন কি সেইটো হ'ব অপশ্যন এ বাটচাৰ BUTCHER চ' বাটচাৰটো হ'ব তাৰ কাৰেক্ট আনচাৰ অপশ্যন এ ঠিক আছে অ'কে নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 9টোলৈ দ্য ষ্টেয়াৰ কেছ গিভছ ডেছ টু দ্য টপ ফ্ল'ৰ চ' তাৰ কোনটো কাৰেক্ট আনচাৰ হ'ব আমাৰ সুধিছে চ' সেইটো হ'ব আমাৰ এছ ACCESS মই অলপ জুম কৰি দিছোঁ আপোনালোকৰ বাবে অপশ্যন বিটো হ'ব তাৰ কাৰেক্ট আনচাৰ ষ্টেয়াৰ কেছ গিভছ এছেছ টু দ্য টপ ফ্ল'ৰ ঠিক আছে এতিয়া আমি আহিছোঁ আমাৰ কুৱেশ্যন নম্বৰ 10টোলৈ কুৱেশ্যন নম্বৰ 10টোত এটা ইজি কুৱেশ্যন দিছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ আংকুলৰ অপজিট জেণ্ডাৰটো কি হ'ব আমি সকলোৱে জানো সেইটো আংকুলৰ অপজিট জেণ্ডাৰ হ'ব আণ্ট AUNT আণ্ট অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে এতিয়া আমি মাজৰখিনি অলপ স্কিপ কৰি দিয়া হৈছে 11ৰ পৰা 20লৈকে যিহেতু আমাৰ মেথছ আছিলে আৰু মেথছখিনি আমি পাছৰ ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিম গতিকে নেক্সট পাৰ্ট আমি আহিছোঁ জিকে পাৰ্ট ফাৰ্ষ্ট কুৱেশ্যনটো হোৱাট ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়াৰ নেশ্যনেল বাৰ্ডটো কি আমি সকলোৱে জানো ময়ূৰ চৰাই পিককটো হ'ব তাৰ কাৰেক্ট আনচাৰ চ' এ ইজ দ্য কাৰেক্ট আনচাৰ ইণ্ডিয়ান পিকক ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আমি আহিছোঁ নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হোৱাট ইজ বিজয় ঘাট কি হয় চ' কুৱেশ্যনটোত সুধিছে বিজয় ঘাট কি হয় বিজয় ঘাটটো আমি সকলোৱে জানো যে সমাধি ক্ষেত্ৰ হয় লাল বাহাদুৰ শাস্ত্ৰীৰ চ' তাৰ আনচাৰটো হ'ব 22C চ' সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে চ' এইখিনিলৈকে যদি ভিডিঅ'টো সকলোৱে বুজি পাইছে আপোনালোকে প্লিজ আপোনালোকৰ লগৰ সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ঠিক আছে চ' সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী হ'ব তাৰ কাৰেক্ট আনচাৰ ঠিক আছে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 24লৈ কুৱেশ্যন নম্বৰ এতিয়া আমি আহিছোঁ 23লৈ 23টোত আমাৰ সুধিছে হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ পাকিস্তান তলৰ কোনটো ষ্টেটে পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে উত্তৰাখণ্ড হ'ব তাৰ কাৰেক্ট আনচাৰ চ' অপশ্যন ডি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 24 হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য জনপীঠ এৱাৰ্ড পোৱা প্ৰথমগৰাকী মহিলা কোন আছিলে সেইটো হ'ব অপশ্যন চি আশাপূৰ্ণা দেৱী চ' আশাপূৰ্ণা দেৱী এগৰাকী বেংগলী নভেলিষ্ট আছিলে আৰু তেওঁ জনপীঠ এৱাৰ্ড ফাৰ্ষ্ট পাইছিলে ঠিক আছে নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 25লৈ 25ত সুধিছে হু কম্প'জ দ্য ছং বন্দে মাতৰম সেইটো আমি সকলোৱে জানো বন্দে মাতৰম কোনে লিখিছিলে চ' বন্দে মাতৰমটো বন্ধুসকল লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জী ঠিক আছে চ' বন্দে মাতৰম কম্প'জ কৰাজন কোন আছিলে বংকিম চন্দ্ৰ চেটাৰ্জী চ' তাৰ অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব ঠিক আছে অ'কে চ' 25ৰ অপশ্যন বি
এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 26 লৈ কুৱেশ্যন নম্বৰ 26 লৈ আমি আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 26 টো আছে হুৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেন চ' ইডেন গাৰ্ডেন নামৰ ফেমাছ খেলপথাৰখন ক'ত আছে সেইটো সুধিছে তো চ' তাৰ কাৰেক্ট আনচাৰটো আমি সকলোৱে জানো কলকাতা ইজ দ্য কাৰেক্ট আনচাৰ চ' অপশ্যন ডি টো হ'ব তাৰ শুদ্ধ উত্তৰ 26 কাৰেক্ট আনচাৰ ডি নেক্সট কুৱেশ্যন সুধিছে আমাৰ 27 টো কিঅ'লেডিঅ' নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন কিঅ'লেডিঅ' নেশ্যনেল পাৰ্কখন ক'ত আছে চ' কিঅ'লেডিঅ' নেশ্যনেল পাৰ্কখন আছে আমাৰ ৰাজস্থানত চ' আমি সেইটো মন কৰিবলগীয়া এটা কথা অকণমান ইউনিক এটা কুৱেশ্যন দিছে এইটো ৰাজস্থানত থকা নেশ্যনেল পাৰ্কখন হৈছে কিঅ'লেডিঅ' নেশ্যনেল পাৰ্ক ঠিক আছে অ'কে এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো আমাক সুধিছে যে হুইচ অফ দ্য ফলোয়িং চিপৰ্টছ অফ ইণ্ডিয়া ইজ চিটুৱেটেড অন দ্য কোষ্ট অফ দ্য আৰবিয়ান চি চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি নেক্সট আমি কুৱেশ্যন নম্বৰ 29 লৈ আহিছোঁ 29টো সুধিছে হুইচ ইজ দ্য চাউথাৰ্ণ মোষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড চ' আমি সকলোৱে জানো চাউথাৰ্ণ মোষ্ট কণ্টিনেণ্টটো হৈছে আমাৰ এণ্টাৰ্কটিকা চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব এণ্টাৰ্কটিকা ঠিক আছে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ অ'কে আশা কৰিছোঁ সকলোৱে নিশ্চয় বুজি পাইছে কুৱেশ্যনখিনি নেক্সট কুৱেশ্যন নম্বৰ 30 সুধিছে হু ইজ দ্য অনলি ক্ৰিকেটাৰ টু বি অনাৰ্ড উইথ দ্য ভাৰত ৰত্ন পোৱা একমাত্ৰ খেলুৱৈজন কোন আছিলে ক্ৰিকেটাৰজন কোন আছিলে সেইজন হ'ব আমাৰ শচীন তেণ্ডুলকাৰ খেলুৱৈ বুলি কোৱা নাই ক্ৰিকেটাৰ বুলি সুধিছে চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব এ শচীন তেণ্ডুলকাৰ ঠিক আছে চ' ইয়াৰ পাছত আমি কুৱেশ্যন আহিছোঁ 31লৈ 31টোত আমাক সুধিছে হাউ মেনি স্পক্স আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ অশোক চক্ৰত থকা দণ্ডৰ সংখ্যা কিমান আমি সকলোৱে সৰুৰ পৰা পঢ়ি আহিছোঁ যে অশোক চক্ৰত 24ডাল দণ্ড থাকে চ' 31ৰ কাৰেক্ট আনচাৰটো হ'ব বি 24 নেক্সট আমি আহিছোঁ 32লৈ কুৱেশ্যন নম্বৰ 32ত সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক এ টেল অফ টু চিটিজ নামৰ কিতাপখনৰ লিখক কোন চ' সেইটো আমি সেইটো হ'ব অপশ্যন এ চাৰ্লছ ডিকেন্স হ'ব তাৰ শুদ্ধ উত্তৰটো চ' অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ অফ 32 নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 33 লৈ 33টোত আমাৰ সুধিছে হু এমং দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ তলত উল্লেখ কৰা খেলুৱৈসকলৰ ভিতৰত কোনজন লন টেনিছৰ প্লেয়াৰ নহয় চ' বন্ধুসকল সেইটো কাৰেক্ট আনচাৰটো হ'ব মৰ্টেন ফ্ৰষ্ট চ' মৰ্টেন ফ্ৰষ্টজন হৈছে এজন বেডমিণ্টন প্লেয়াৰ আৰু তেওঁ ডেনমাৰ্কক ৰিপ্ৰেজেণ্ট কৰি খেলিছিল ঠিক আছে চ' তাৰ কাৰেক্ট আনচাৰ হ'ব চি মৰ্টেন ফ্ৰষ্ট এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 34লৈ কুৱেশ্যন নম্বৰ 34টোত আমাক সুধিছে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম অসমৰ আহোম সাম্ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিলে চ' শেষৰগৰাকী ৰজা আছিলে অপশ্যন চি পুৰন্দৰ সিংহ চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব 34ৰ চি পুৰন্দৰ সিংহ এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 35লৈ কুৱেশ্যন নম্বৰ 35টোত আমাক সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফক ডান্স অফ আছাম অসমৰ ফক ডান্স কোনটো নহয় চ' ঝুমুৰো হয় বাগুৰুম্বা হয় দেওধানীও হয় চ' চাহু বুলি যিটো ডান্স আছে সেইটো আমাৰ অসমৰ ফক ডান্স নহয় চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট আমি আহিছোঁ 36লৈ 36ত আমাক সুধিছে হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ৰসৰাজ চ' আমি সকলোৱে জানো ৰসৰাজ বুলি কাক কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা চ' ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ অ'কে চ' নেক্সট আমি আহিছোঁ আমাৰ কুৱেশ্যন নম্বৰ 37লৈ কুৱেশ্যন নম্বৰ 37টো সুধিছে এম্পেৰৰ অশোক ৱাজ দ্য মষ্ট ফেমাছ কিং অফ অশোক কোনটো আমাৰ সাম্ৰাজ্যৰ ফেমাছ কিং আছিলে সেইটো হ'ব মৌৰ্য সাম্ৰাজ্য বা মৌৰ্য ডাইনেষ্টি চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ কাৰেক্ট আনচাৰ ঠিক আছে এতিয়া আমি আমাৰ আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 38লৈ 38ত আমাক সুধিছে দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ডিউৰিং দ্য ৰিজন অফ কাৰ সময়ত হৈছিলে পানিপথৰ দ্বিতীয়খন যুদ্ধত সেইটো হ'ব আমাৰ অপশ্যন চি চ' 5 নৱেম্বৰ 1556ত হৈছিলে ছেকেণ্ডখন যুদ্ধ সেয়া হৈছিলে আকবৰ আৰু হেমুৰ মাজত ঠিক আছে চ' তাৰ অপশ্যন আমাৰ চিটো কাৰেক্ট হ'ব অ'কে এতিয়া আমি আমাৰ আহিছোঁ নেক্সট 39 নম্বৰ যিটো কুৱেশ্যন তালৈ আহিছোঁ আমি তাত সুধিছে দ্য ফাৰ্ষ্ট চিডুল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট চিডুলটো কি আছিলে চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি কনচিষ্ট অফ দ্য লিষ্ট অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ সেইটো হ'ব তাৰ কাৰেক্ট আনচাৰ ঠিক আছে 39ৰ কাৰেক্ট আনচাৰ বি এতিয়া আমি আহিছোঁ আমাৰ 40 কুৱেশ্যন নম্বৰ 40 সুধিছে হু এমং দ্য ফলোয়িং এক্স এজ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট চ' সেইটো কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি দ্য ভাইচ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়া ঠিক আছে অ'কে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 41ৰ পৰা কুৱেশ্যন নম্বৰ 41ৰ পৰা যিখিনি আছে সেয়া ছায়েন্সৰ কুৱেশ্যন দিছে চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হিট এনাৰ্জি কেন ট্ৰেভেল ইজিলি থ্ৰু হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েল তলৰ কোনটো মেটেৰিয়েলৰ মাজেদি হিট এনাৰ্জি পাছ হ'ব পাৰে সেইটো হ'ব ডি কপাৰ
নেক্সট কুৱেশ্যন নাম্বাৰ আমাৰ 42 সুধিছে মিটাৰ পাৰ ছেকেণ্ড ইজ এ ইউনিট অফ মিটাৰ পাৰ ছেকেণ্ডটো কাৰ ইউনিট চ' মিটাৰ পাৰ ছেকেণ্ড ইজ এ ইউনিট অফ ভেলচিটি চ' তাৰ কাৰেক্ট আনচাৰটো হ'ব চি ভেলচিটি ঠিক আছে এতিয়া আমি আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ আমাৰ নেক্সট কুৱেশ্যনটোত কি সুধিছে নেক্সট কুৱেশ্যনটো সুধিছে কুৱেশ্যন 43 change in direction of light while traveling from one medium to another medium is called refraction so the correct answer to hobo refraction okay এতিয়া আমি আহিছো আমাৰ next question that is question number 44 question number 44 খুদিছে which of the following turns blue litmus to red so blue litmus ok ৰঙা কৰা নীলা litmus ok ৰঙা কৰা পদাৰ্থবিধ কি পদাৰ্থবিধ হৈছে এসিড so the correct answer to hobo option a acid so acid এ কি কৰে নীলা litmus ৰঙা কৰে so litmus এবিধ ৰঞ্জক পদাৰ্থ so হে নীলা litmus বিধ এসিডত দিলে ৰঙা হৈ যায় ঠিক আছে এতিয়া আমি আমাৰ আহিছো নেক্সট কোৱেশ্চন that is question number 45 question number 45 ত খুদিছে an element is composed of atoms আমি সকলে জানো এলিমেন্ট এটা atoms ৰে বনোৱা থাকে এতিয়া আমি আহিছো question number next 46 লৈ আহিছো question number 46 ত খুদিছে the potato we eat is a modified কি হয় potato টো হৈছে এটা modified steam ঠিক আছে সো হেতু কাৰেক্ট আনসাৰটো হ'ব আমাৰ steam b Next আমি আহিছো question number 47 লৈ question number 47 ত খুদিছে which of the following is the largest gland of human body থকা largest gland টো কি তাৰ কাৰেক্ট আনসাৰটো হ'ব b liver টো হৈছে আমাৰ human body থকা সকলোতকৈ ডাঙৰ যেটো gland হেতু Okay, এতিয়া আমি আহিছো question number 48 লৈ question number 48 টোত দিছে vitamin C deficiency leads to vitamin C deficiency বাবে কি হয় scurvy নামৰ বেমাৰ হয় সো হেতু হ'ব option A ঠিক আছে এতিয়া আমি আহিছো question number 49 লৈ cholera is caused by cholera কিহৰ কাৰণে হয় bacteria so তাৰ option হ'ব A cholera is caused by bacteria option A is the correct answer ঠিক আছে next আমি আহিছো last question টো লৈ last question টো আমাক খুদিছে which gas is responsible for depletion of ozone layer around the earth which protect us from the harmful UV rays so আমাৰ ozone layer to কোনটো গ্যাস মেইনকে মানে ৰেসপন্সিবল ওজন লেয়াৰটো যেতিয়া ডিপ্লেশন হৈছে লাহে লাহে ফুটা কিছুমান হৈছে ওজন লেয়াৰ সো তাৰ কাৰণে ৰেসপন্সিবল গ্যাসটো কোনটো হেতু হৈছে আমাৰ ক্লোৰোফ্লোৰ কাৰ্বন অৰ্থাৎ CFC বুলি যেটো সায়েন্সত কোৱা হয় সো তাৰ 52 যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে C সো ঠিক আছে বন্ধু বান্ধৱী সকল এয়াই আছিল আমাৰ 50টা কোৱেশ্চনৰ আমি অকল ম্যাথছৰ পাৰ্ট খিনি এই ভিডিওটো দিয়া নাই সো নেক্সট চেনেলটো সাবস্ক্ৰাইব কৰি থক যাতে আমি ম্যাথছৰ কোৱেশ্চনছ খিনি ডিসকাস কৰিম সোনকালে আপোনালোকক সেই ভিডিওখিনি যাতে সোনকালে পায় ঠিক আছে সো আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব চেনেলটো শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই